थांनाय 11 जुन खालि कक्राझारनि अभयाकुटी गामियाव रुबिथा राभा आरो समायना राभा मुंनि सानै गथ'साखौ जिनाहारि खालामनानै गोदोनायाव दौलें लागायना फांसे बिफाङावनो आलायना दोनदोंमोन लांसुनियाफोरा। रायजोनि गिबि मन्थ्रि डक्टर हिमन्त बिश्व शर्मानि बिथोन बायदियै गोजौ थाखोनि संदाननायनि गेजेरजों पुलिस बिफाना जिनाहारि खालामना खास्रि बिस्रि बुथारग्रा साथाम गुबै दायनिगिरिफोरखौबो हमनो हाबाय। बे अनागारि मुगैथाव जाथायजों लोब्बा थानाय दायनिगिरिफोरखौ गोख्रों साजा होनांगौनि दाबिजों दुखुथिया नखरनो सरकारनिफ्राय अनसुंथाइ होनांगौ आरो सानै गथ'सानि अबथिरा बुथारजानायनि थार बिजिरनाय नागिरनानै बिजनी दख'रा एबसु आरो बिजनी बड' उमेन क'अर्डिनेशन कमिटिआ 1 घन्टा सम सोमावसारदों। আমি আজি প্ৰটেষ্ট ডেমনষ্ট্ৰেশ্যন কৰিছে কি কাৰণে মানে যোৱা 11 জুনত কোকৰাঝাৰ জিলাৰ অন্তৰ্গত অভয়াকুটি গাঁৱত দুজনী ভগ্নী समायना আৰু ৰবিতা নেমৰ যি এনেকুৱা মানে নিৰ্লজ্জ আৰু লজ্জাজনক रेप करी फाँसी दियार पिছত जेनेকৈ फाँसी थৈ दिছে আমি ইয়াৰ বিৰোধী আজি ইয়াত প্ৰটেষ্ট ডেমনষ্ট্ৰেশ্যন কৰিছে কিয় মানে আমি নিখিল বড়ো ছাত্ৰ সন্থা তথা বড়ো উইমেন কোঅৰ্ডিনেশ্যন কমিটিৰ আজি একেলগে আমি ইয়াত বহি যিটো আমাৰ অঞ্চলত যিটো আমাৰ দেশত এনেকে ইনসিডেন্ট হৈ আছে চলি আছে ইয়াৰ বিৰোধী আমি ইয়াতে প্ৰটেষ্ট কৰিছোঁ আৰু প্ৰথমতে মই যিসকলে এই ঘটনাৰ জড়িত আছিলে তেখেতসকলক অসম প্ৰশাসনৰ আমি প্ৰথমতে ধন্যবাদ যাচিছোঁ। তেখেতসকলক কৰাইটো কৰিব পাৰাৰ কাৰণে আমি ধন্যবাদ যাচিছোঁ আৰু আমাৰ ফাৰ্ষ্ট দাবী এইটো হয় যে যিটো যিসকলে এই কামত এইটো নিৰ্লজ্জ আৰু জঘন্য কামত যিটো জড়িত থকা কালপ্ৰিট আছিলে তেখেতসকলক আমি বিচাৰিছোঁ যে ফাষ্ট ট্ৰেক কোৰ্টৰ দ্বাৰা সোনকালে অতি সোনকালে চালি জাৰি কৰিব লাগে আৰু উচিত শাস্তি দিব কাৰণে আমি দাবী জনাইছোঁ। আৰু 2 নম্বৰত আমি দাবী জনাইছোঁ যে এই ঘটনাত জড়িত থকা বাকী কালপ্ৰিটবিলাকত সোনকালে কৰায়ত্ব কৰিব লাগে আৰু উচিত মানে বিহিত শাস্তি দিব কাৰণে মানে প্ৰদান কৰিব লাগে। আৰু 3 নম্বৰত আমি দাবী কৰিছোঁ যে এই পৰিয়ালত এই ভুক্তভোগী পৰিয়ালত উপযুক্ত পৰিমাণৰ আৰ্থিক সাহায্য কৰিব লাগে। আৰু 3 নম্বৰত আমি দাবী কৰিছোঁ যে আমাৰ অসমৰ আমাৰ নাৰী তথা ছোৱালীসকলৰ কোনো সুৰক্ষিত বা সেফটি নহয় তাৰ বাবে আমি নিখিল বড়ো ছাত্ৰ সন্থায়ে আমি আসাম চৰকাৰলৈ আমি মহিলা তথা ছোৱালীৰ কাৰণে সেফটি দিবলৈ এটা মানে ব্যৱস্থা ল'ব লাগে। আৰু লগতে আমি নিখিল বড়ো ছাত্ৰ সন্থায়ে আমি হুকিয়াই দিছোঁ যিসকলে তেনেকুৱা নিৰ্লজ্জ বা জঘন্য কামত মানে মনোভাৱ আছে এইটো কাম কৰিবলৈ মনোভাৱ আছে তেখেতসকলক আমি হুকিয়াই দিছোঁ যাতে ভৱিষ্যতত তেনেকুৱা কাৰ্য লিপ্ত নহয়। আৰু লাষ্টত আমি দাবী কৰিছোঁ যে নিখিল বড়ো ছাত্ৰ সন্থাই আৰু তথা বড়ো উইমেন কোঅৰ্ডিনেশ্যন কমিটিৰ আমি একেলগে দাবী কৰিছোঁ যে আমাৰ দেশত শান্তি লাগে, আমাৰ মহিলা তথা আমি ছোৱালী মানে আমাৰ অঞ্চলত সেফটি হ'ব।